আসসালামুআলাইকুম নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো সুস্থ আছে ভালে আছে তো আজি আকৌ নিউ ব্লগ এটা লৈ আহি গ'লো আজি মই বেলেগ বিশেষ একো নাই আজি ঈদৰ কাম কৰিবলৈ লৈছোঁ আজিৰ পৰা ঈদৰ কাম আৰম্ভ কৰিছোঁ আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এতিয়া মই কামখিনি কৰিব লৈছোঁ ৱাৰ্ড্ৰব এইটো খুলি লৈছোঁ আৰু এইখিনি উলাই লৈছোঁ গোটেই কাগজ পত্ৰ যিমানখিনি আছে গোটেইখিনি উলিয়াই লৈছোঁ তো ঈদৰ কাম আজিৰ পৰা আৰম্ভ তো কামখিনি কৰোঁ আৰু সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো বলক ইয়াত মই গোটেইখিনি বস্তু উলিয়াই লৈছোঁ এইবিলাক হৈছে মোৰ হাজবেণ্ডৰ অফিচৰ কাগজ এইবিলাক গোটেই হৈছে হাজবেণ্ডৰ অফিচৰ কাগজ আৰু এইখিনি কিবা কিবি সজোৱা বস্তু এইখিনি গোটেইখিনি উলিয়াই লৈছোঁ মই এতিয়া এইটো ৱাৰ্ড্ৰব অলপ সাফ কৰি দিওঁ ইয়াত কাগজ পত্ৰ যিখিনি আছে গোটেইখিনি ৰাখি দিম ইয়াত আৰু ওপৰতো কিবা কিবি আছিলে য'ত ধূলি পৰি একদম বেয়া হৈছে সেইখিনি সাফ কৰিব লাগিব আৰু এইটো গোটেই সাফ কৰিব লাগিব এতিয়া গোটেইখিনি সাফ কৰি লওঁ ইয়াৰ পৰা গোটেই ঘৰ এইবিলাক যিমান ঘৰৰ কাম আছে ধূলি মাকুটি গোটেইখিনি আজিৰ পৰা সাফ কৰিবলৈ লৈছোঁ ঈদ আহি পালে সবে কদৰৰ আগত গোটেইখিনি কাম শেষ কৰিম বুলি ভাবিছোঁ গোটেইকেইটা ৰুম সাফ কৰিম আৰু ঈদত এইবিলাকে কাম থাকে সাফ সাফাই যিমানখিনি থাকে গোটেইখিনি কৰিব লাগে আৰু মোৰ বেছি কাম নাই এইখিনি অলপ কিবা কিবি আছে এইখিনি সাফ কৰিম আৰু কাপোৰ বাগেৰা সেইবিলাক সাফ কৰিম সবখিনি সাফ কৰিম আৰু ঘৰ মুচিব আছে কাপোৰ চাপোৰ এইখিনি বাৰু ধুই দিম এতিয়া কামত লাগি যাওঁ আৰু ঈদৰ কাম আজিৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু ভিতৰৰ এইখিনি সাফ কৰিলোঁ তাৰপিছত বাহিৰৰ আৰু এইখিনি সাফ কৰিব লাগিব পিছফাল আৰু তলত কিবা কিবি আছে তলৰ কিবা কিবিখিনি সাফ কৰিব লাগিব ইয়াত বাছ অকল মোৰ হাজবেণ্ডৰ অফিচৰ কাগজবিলাক থাকে আৰু দুটামান সজোৱা বস্তু থাকে বেলেগ একো নাথাকে ইয়াত আৰু বেলেগ কামখিনি কৰিম আৰু গোটেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এইবিলাক যেতিয়া মোৰ বিয়াৰ পিছত আঠমঙলা থাকে আঠমঙলাৰ পিছত যেতিয়া মই ইয়াত আহি গোটেইবোৰ বস্তু সেট কৰিছিলোঁ তেনেকুৱাকৈ আছে এতিয়ালৈকে মই একো সাফ কৰা নাই যেনেকৈ বিয়াত আহি গোটেইবিলাক ৰাখিছিলে এইবিলাক গোটেই যিমানখিনি বস্তু আছে মোৰ গোটেই কাগজ পত্ৰ কাপোৰ কানি যিমান আছিলে গোটেইবোৰ এক জেগাত থৈ দিয়া হৈছে আৰু তেতিয়াৰ পৰা একো সাফ কৰিব লোৱা নাই তো ঈদ বুলি আজি গোটেইবিলাক উলিয়াবলৈ লৈছোঁ তো গোটেইবিলাক সাফ কৰিম আৰু সবে কদৰৰ আগত মই গোটেই কাম কৰি শেষ কৰিম বুলি ভাবিছোঁ সবে কদৰৰ আগত শেষ কৰিলে ঈদলৈকে 3 দিন থাকিব সবে কদৰৰ পিছত তো মোৰ আৰু বেলেগ স্পেচিয়েল চিজ বনাব পাৰিম ৰেচিপি কিবা কিবি বনাব পাৰিম সেইটো কাৰণে আগতীয়াকৈ কাম কৰিব আৰম্ভ কৰিলোঁ তো এতিয়া কামখিনি কৰোঁ আৰু থোৱা হৈ গ'ল মই এনেকৈ থৈ দিছোঁ কাগজখিনি বাছ ইয়াত বেলেগ একো নাই অকল হাজবেণ্ডৰ কাগজবিলাক আছে আৰু এইখিনি অলপ কিবা সজোৱা বস্তু বেলেগ বেছি নাই গোটেই কাগজবিলাক ৰাখিছোঁ ইয়াত তেনেকৈ এইখিনি গোটেই যিমানখিনি আছে গোটেই হাজবেণ্ডৰ কাগজ আছে অফিচৰ বাকী বেলেগ একো নাই ইয়াত আছে এইখিনি ইয়াত আছে এইখিনি ইয়াতে থাকিব এইখিনি দৰকাৰ হৈ থাকে সেইটো কাৰণে এইখিনি ইয়াতে ৰাখিম আৰু ইয়াত কিবা আছে হাজবেণ্ডৰ এইটো তালা লগোৱা আছে এইটোত বিশেষ একো কাম নাই আৰু বাকি তলত
ইয়াত আছে এইখিনি আছে কাপোৰ আৰু এইখিনি আছে মোৰ জোতা পাঞ্চু চেণ্ডেল এইখিনি মোৰ আছে আৰু এইখিনি যিখিনি ইউজ নহয় ঠাণ্ডা দিনৰ এইখিনি ঠাণ্ডা দিনৰ কাপোৰ এইখিনি মই ইয়াত ভৰাই থৈছোঁ এইখিনি ইউজ নহয় সেইটো কাৰণে ইয়াত ভৰাই থৈছোঁ বাকি এইখিনি এটা ভালকৈ জাপি ভালকৈ থম এইখিনি ভালকৈ থম এতিয়া এইখিনি থৈ লওঁ এতিয়া মই এইখিনি উলাই ভালকৈ জাপি সাফ কৰি লওঁ এইখিনি উলাই লওঁ প্ৰথমত এইবিলাক গোটেইখিনি ঠাণ্ডা দিনৰ কাপোৰ হয় যেটো হাজবেণ্ডৰ হয় মোৰ নহয় গোটেইবিলাক ঠাণ্ডা দিনৰ কাপোৰ হয় সেইটো কাৰণে এনেকৈ থোৱা আছে আৰু জিন্সও আছে এটা বা দুটা এটো হাজবেণ্ডে নিপিন্ধে সেইটো কাৰণে ইয়াত থোৱা আছে এটো অলপ পুৰণ হৈছে সেইটো কাৰণে নিপিন্ধে এটো থোৱা আছে এইবিলাক গোটেইখিনি উলিয়াই লওঁ এইবিলাক জেকেট এটো মোৰ জেকেট হয় মই ইয়াতে ভৰাই থৈছিলো হাজবেণ্ডৰ কাপোৰৰ লগত আৰু এটো হাজবেণ্ডৰ মোৰ বেলেগ কাপোৰ একো নাই এইখিনি হল আৰু তলত আছে এইখিনি জোতা চেণ্ডেলখিনি এইখিনি সাফা কৰি লও এইবিলাক আছিল এইযোৰ হৈছে মোৰ কলেজৰ আছিল এইযোৰ আৰু মোৰ ইমান ভাল লাগে হেতু কাৰণে মই বিয়াৰ পিছতো এইযোৰ লৈ আহিছো ইয়াত এদিনো পিন্ধা নাই বাস আনি ৰাখি থৈ দিছো পিছত এইযোৰ বিশেষ ইমান পিন্ধা নাযায় কেতিয়াবা পিন্ধা যায় আগত পিন্ধিছিলো এতিয়া আৰু পিন্ধা যোৱা নাই তেনেকুৱাকৈ আৰু এইযোৰ হৈছে ঠাণ্ডা দিনৰ যত লেতেৰা হৈছে এইযোৰ ধুব লাগিব আৰু এইটো ঠাণ্ডা দিনত মই পিন্ধিছিলো ঠাণ্ডা দিনত মোৰ বহুত ঠাণ্ডা লাগে দেই ঠাণ্ডা দিনত মোৰ ঠাণ্ডাটো বহুত হেতু কাৰণে মই এইযোৰ পিন্ধিছিলো ঠাণ্ডা দিনত আৰু এইযোৰ মই যেতিয়া ঘৰত আছিলো বিয়াৰ আগত তেতিয়া মই লৈছিলো এইযোৰ আৰু বেছি দিন পিন্ধিব নাপালো মোৰ বিয়া হল হেতু কাৰণে মই লগত লৈ আহিছো এইটো কেতিয়াবা পিন্ধিম আৰু এইযোৰ পাঞ্চু হয় আৰু এইযোৰো সেই বিয়াৰ আগতে লৈছিলো এইযোৰ পিন্ধি যোৱা নাই এনেকৈ থৈ দিয়া আছে এতিয়া গোটেইখিনি ক্লিন কৰি লওঁ এইখিনি সাফ কৰি লওঁ আৰু এইযোৰ পাঞ্চু মোৰ খুব প্ৰিয় হয় যেটো মই বহুত ভাল পাওঁ এইটো পাঞ্চু মই বহুত ভাল পাওঁ এইটো সেই কাৰণে মই লগত লৈ আহিছো এইটো পিন্ধিছো বহুবাৰ কৰি আহিলো ইয়াত আৰু চেণ্ডেলখিনি ইয়াত থলো পাঞ্চুৰ জোতা চেণ্ডেলখিনি এইখিনি ইউজ নহয় ঠাণ্ডা দিনত ইউজ হোৱা এইখিনি এইটো কাৰণে এনেকৈ থৈ দিলো আৰু এইখিনিও ইউজ নহয় তেনেকৈ এইবিলাকটো পিন্ধা যোৱাই নাই বিয়াৰ পিছত এইখিনিও ইয়াত এনেকৈ ইউজ নোহোৱা এইটো কাৰণে ইয়াতে থলো এইখিনি আৰু গোটেইখিনি হৈ গল এতিয়া মই ইয়াৰখিনি সাফ কৰিম ইয়াতো কিবা কিবি মানে ভৰুৱাইছে যেনেকৈ কৈছো মই বিয়াৰ পিছত যেনেকৈ আনি ইয়াত ৰাখিছিলো বাস তেনেকৈ আছে আৰু এইখিনি ইয়াত এতিয়া উলিয়াই লওঁ আৰু গোটেইখিনি চাকচোন ইমান বেয়া লেতেৰা হৈছে গোটেইখিনি আৰু গোটেইবিলাক ইয়াত গোটেই ঠাণ্ডাৰ কাপোৰ আছে দেই এইখিনি গোটেই সাফ কৰো এতিয়া গোটেইখিনি আৰু এইফালে মোৰ পাৰ্সেলটো আহি গল মোৰ পাৰ্সেল আছিলে এটা মামনি বেগম এতিয়া পাৰ্সেলটো লও হয় পাৰ্সেলটো ললো মই এইফালে পাৰ্সেল
পাৰ্চেল আহি গ'ল, পাৰ্চেল ল'লোঁ। এতিয়া গৈছে আকৌ ঘৰত। এইটো চিষ্টাৰ মোৰ ঘৰত গৈ আছোঁ। এতিয়া পাৰ্চেলটো অপেন কৰিম। এইটো পাৰ্চেলতনো কি এতিয়া দেখাই আছোঁ আপোনালোকক। অৰ্ডাৰ কৰিছিলোঁ এটা লিপষ্টিক, এইটো কালাৰ হৈছে, এইটো ভাল লাগিছে দে। এইটো লিপষ্টিক ভাল হয়। মিছৰ বস্তুবিলাক মই ভাল পাওঁ, সেইটো কাৰণে কিবা কিবি অৰ্ডাৰ দিওঁ, বহুত নিদিওঁ, কেতিয়াবা অৰ্ডাৰ দিওঁ। আৰু পাৰ্চেলটো লৈ আহি আপোনালোকক দেখালোঁ। আৰু এতিয়া আকৌ কামত লাগি গৈছোঁ পূৰা। আৰু এইফালে ইয়াত মই কফুৰ দি থৈছোঁ। আৰু ইয়াত একো কাপোৰৰ মাজত সোমাব নোৱাৰে একো বস্তুখিনি পূৰা চাফ কৰিলোঁ। ইয়াত যিখিনি লাগে সেইখিনি থ'ম, নালাগাখিনি বেলেগত থওঁ। ইয়াত এইখিনি থৈ লওঁ, এইটো মোৰ ঔষধ হয়। পিছত এইখিনি টেবলেট, যিটো মোক লাগি থাকে সেইটো কাৰণে মই ওপৰত থৈছোঁ। আৰু ইয়াত অলপ খুচুৰা পইচা আছে, মগনীয়াবিলাক আহিলে মই ইয়াৰ পৰা দিওঁ উলিয়াই। আৰু এখন সৰু বিচনী, যিটো মোক দিছিলে এইখন দিছিলে মোৰ বেষ্ট ফ্ৰেণ্ডে, বেষ্টি দিছিলে এখন। কাপোৰখিনি এনেকৈ জাপি থলোঁ। আৰু এইখিনি ওলাইছোঁ মই ইয়াৰ পৰা। ইয়াত আছিলে এইখিনিনো কি চাওঁ ৰ'ব। এইখিনি লাইট হয়, টিউবলাইট, এইখিনি আনিছিলোঁ আমি দিৱালীত। এইখিনি থৈ দিছোঁ ইয়াত, ঈদৰ কাৰণে, ঈদত লগাম, এতিয়া ভালকৈ থৈ দিওঁ। এইটো হয়, এইটো আৰু এইটো আৰু এইখিনি থৈ দিওঁ। এইবিলাক হৈছে গোটেই গৰম কাপোৰ, যিবিলাক মই থ'বলৈ লৈছোঁ এতিয়া। ইয়াত গোটেই গৰম কাপোৰবিলাক গোটেই ইয়াত থৈ দিম। এইবিলাক এতিয়া নালাগে, সেইটো কাৰণে তাত ভৰাই থৈ দিওঁ। এইবিলাক আছে গোটেই পেণ্ট, গৰম পেণ্ট, এইটো এটা গৰম কুৰ্তি, আৰু এইটো এটা গৰম চোলা। এইবিলাক গোটেই গৰম কাপোৰ হয়, এইবিলাক গোটেই সোমাই থ'ম। এইটো গৰম পেণ্ট, এইটো এটা গৰম পেণ্ট, এইটো হয় জিন্স, এইটো এটা জিন্স, এইটো সোমাই থ'ম, নালাগে এতিয়া। যেতিয়া লাগিব তেতিয়া দিলাম আৰু পিন্ধিম, এতিয়া নালাগে। এইটো এটা গৰম পেণ্ট, এইটো এটা গৰম পেণ্ট, এইটো এতিয়া নালাগে মোক, গৰমত এইবিলাক পিন্ধিব লাগে। এইটো এটা জিন্স পেণ্ট, এইটো এটা, এইবিলাক চব গৰম চোলা, এইটো গৰম চোলা। এইখিনি গোটেই ইয়াত সোমাই থ'ম এতিয়া। এইটো হিটাৰ ইয়াত সোমাই দিছোঁ, আৰু ইয়াত কাপোৰবিলাক গোটেই সোমাই থওঁ। এইবিলাক গোটেই গৰম কাপোৰ, নালাগে। ইয়াত থলোঁ, এইটো হিটাৰ। আৰু এইফালে মোৰ পইচা থৈছোঁ, এইটোত মই পইচা থৈছোঁ, হৈছে আৰু অলপ। এইখিনি থলোঁ ইয়াত। এতিয়া এইটো বন্ধ কৰোঁ। বাপৰে, ইমান জোৰত চাউণ্ড হৈছে। এইটো ইয়াত থলোঁ বন্ধ কৰি। এইখিনি চাফ হৈ গ'ল। এতিয়া এইটো চাফ কৰোঁ। এইটো দৰ, এইটো মই চাফ কৰাই নাই। এইখিনি চাফ কৰিলোঁ। আৰু এইবিলাক ধূলি, ইমান ধূলি পৰিছে, এইবিলাক গোটেই ধূলি পৰিছে। এইটো চাফ কৰি লওঁ। এতিয়া এইখিনি চাফ কৰি লওঁ। আৰু ইয়াত মই থৈ দিছোঁ মোৰ বিয়াৰ বেগ। এইটো মোৰ বিয়াৰ বেগ, এইটো মই মোৰ ঘৰৰ পৰা লৈছিলোঁ। এইটো বেগ, আৰু এই এটা বেগ, এইটো বেগ দিছিলে মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা। এইটো বেগ, আৰু খুব ধুনীয়া দুটা বেগ। এইটো মই ঘৰৰ পৰা লৈছিলোঁ, এইটো হাজবেণ্ডৰ ঘৰৰ পৰা দিছে। খুব ধুনীয়া বেগ দুটা।
আৰু কিবা কিবি আছে সেইখিনি ওলাই লওঁ। ইয়াত মোৰ গোটেইবোৰ ব্লাউজ আছে এইবিলাক আৰু এক টুকা আছে মই ইয়াত এইখিনি চাফ কৰি লওঁ। তাৰপিছত এইখিনি ভালকৈ জাপি তাৰপিছত দেখাইছোঁ আপোনালোকক। মই চাফ কৰি ল'লোঁ আৰু এতিয়া এইখিনি চাফ কৰি ল'ম। আৰু মই এইযোৰ আৰু এইযোৰ চেণ্ডেল ইয়াত সোমাই থ'ম, সেইটো কাৰণে এইখিনি চাফ কৰি লওঁ। এতিয়া মই গোটেই চেণ্ডেলখিনি ইয়াত সোমাই লওঁ। এইযোৰ বাৰু ইয়াত নথওঁ, সেইফালে থ'ম। এইযোৰ মোৰ বিয়াত লোৱা, মোৰ ঘৰৰ পৰা লোৱা, আৰু এইযোৰ হৈছে মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা দিয়া। এইযোৰ মোক হাজবেণ্ডৰ ঘৰৰ পৰা দিছিলে। আৰু এইটো প্লেন হয়, এইটো মই লৈছিলোঁ ইয়াত। এইটো লৈছিলোঁ মাৰ ঘৰত, আৰু এইটো মই মাৰ ঘৰতে লৈছিলোঁ, আৰু এইযোৰ লৈছিলোঁ ইয়াত। এতিয়া এইখিনি গোটেইখিনি ইয়াত থৈ লওঁ। এইখিনি গোটেই হৈ গ'ল। এইখিনি ইয়াত সোমাই দিলোঁ আৰু বাকীখিনি ইয়াত এনেকৈ ৰাখি দিলোঁ। ইয়াৰ এইখিনি চাফ কৰোঁ। এইখিনি বহুত বেয়া হৈ আছে, গোটেইখিনি চাফ কৰোঁ। এইবিলাক গোটেই ভিতৰৰ বাহিৰৰ তলৰ এইবিলাক গোটেইখিনি চাফ কৰি লওঁ। তাৰপিছত দেখাইছোঁ। গোটেই উলিয়াই ল'লোঁ। ইয়াত এইবিলাক হৈছে সম্পত্তি, এইবিলাক গোটেই মেকআপ কিবা কিবি এইবিলাক গোটেই উলিয়াই লৈছোঁ। এইফালে গোটেই খালী, এইখিনি গোটেই ক্লিন কৰি লওঁ। তাৰপিছত গোটেইখিনি থৈ ইয়াত তাৰপিছত দেখাইছোঁ। এইখিনি হৈ গ'ল, এইখিনি ক্লিন কৰি ল'লোঁ। এইবিলাক এনেকৈ থৈছোঁ, এইখিনি এনেকৈ থৈছোঁ। এইখিনি গোটেই মেকআপ হয়, এইবিলাক হিজাব পিন, এইফালে লিপষ্টিক কিবা কিবি, আৰু এইফালে গোটেই ফাউণ্ডেশ্যন, ভেচলিন বাগেৰে গোটেই আছে। এইফালে গোটেইখিনি থৈছোঁ, ব্ৰাছ, এইফালে ক্লিপবোৰ, আৰু এইফালে এনেকৈ থৈছোঁ গোটেইখিনি। এইফালে আৰু তলৰখিনি এতিয়া চাফ কৰিম। এইখিনি বেয়া হৈছে, এবাৰ এইখিনি চাফ কৰি লওঁ। এতিয়া এইখিনি উলিয়াই লৈছোঁ গোটেইখিনি। এইবিলাক মোৰ গলপাতা হয়, এইবিলাক গোটেইবিলাক গলপাতা হয়, আৰু তলতো আছে, এইবিলাক গোটেই গলপাতা হয়। আৰু ইয়াতো আছে, আৰু ইয়াতো আছে কিবা কিবি, গোটেইখিনি দেখুৱাই আছোঁ ৰ'বক। এইটো এটা ছেট মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা দিছিলে, আৰু ইয়াতো আছে কিবা কিবি। এইটো হ'ল এযোৰ ফুলি হয়, আৰু আছে ফুলি সৰু সৰু, দেখিছে কি নাই, ফুলি আছে ইয়াতো কিবা কিবি অলপ চলপ, আৰু ইয়াতো আছে কিবা কিবি। এইখিনি এইযোৰ ফুলি হয়। তাৰপিছত এইবিলাক গোটেই ক্লিপ, এইটো ছেট দিছিলে, এইটো কিন্তু এক্সট্ৰা হয় দেই। এইটো মই ইয়াত এনে লগাই দিছোঁ, এইটো এক্সট্ৰা, এইটো মই কিনিছিলোঁ, এইটো দিছিলে। তাৰপিছত এইটো মই মোৰ মাৰ ঘৰৰ পৰা আনিছিলোঁ, এইটো ছেট, এইটো এটা খুব ধুনীয়া হয়। এইটো এটা লৈছিলোঁ মই। পিছত এইটো এটা হয়, এইটো এটা, আৰু এইটো এটা গলপাতা হয়। এইবিলাক গোটেইবিলাক। আৰু এইফালে আমাৰ ফকৰামে বহি আছে, স্কুলৰ পৰা আহিয়ে ইয়াতে মোক কামত ডিষ্টাৰ্ব দি আছে, ফকাইছে ফকৰাম। আৰু মোৰ ব্ৰাছ লৈ কি কৰিছে, ফকৰাম, এইটো আমাৰ ফকৰাম। বাছ ডিষ্টাৰ্ব দি থাকে, আৰু ব্ৰাছডাল লৈ কিবা কৰিছে। এনেকৈ থৈ দিলোঁ ইয়াত। তাৰপিছত মই মোৰ ৰুমৰ ওপৰত মকৰা জালবিলাক এৰাইছিলোঁ, আৰু ৰিজৱানে কিবা কৈ আছিলে,
সি বহুত কথা কয়, কিবা কিবি কৈ আছিলে আৰু সি কেমেৰা ধৰি আছিলে। আমি দুটা কথা কৈ মকৰা জালিবিলাক চাফ কৰিলোঁ। সি কিবা কিবি কৈ থাকে, সি বহুত কথা কয় ভাল পায়। সি কিবা কিবি কৈয়ে থাকে মানে, আৰু ভালো লাগে সি কথা পাতি থাকিলে। এতিয়া মই কৰিছোঁ ৱালবিলাকত ঝাৰু। ৱালবিলাকত ধূলি হৈ আছে, সেইটো কাৰণে মই ঝাৰুৰে ৱালবিলাকত এনেকৈ ক্লিন কৰি আছোঁ। এতিয়া কৰি আছোঁ ঝাৰু দি। ৱালবিলাক এনেকৈ দিলে চাফ লাগে, সেইটো কাৰণে মই কৰি আছোঁ আৰু এনেকৈ। এতিয়া এইখিনি গোটেইখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক গোটেইখিনি চাফ কৰি পেলাই দেখাই দিছোঁ। সেই গাইছ, তো এতিয়া মই পূৰা ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পেলাই এতিয়া আৰু বেলেগ একো নাই, ফ্ৰেছ হৈ ল'লোঁ পূৰা। আৰু মই আজি এইটো ৰুম গোটেই ক্লিন কৰিলোঁ, আপোনালোকক বেক কেমেৰাৰে দেখাইছোঁ। গোটেই ৰুমটো ক্লিন কৰিলোঁ, গোটেই ক্লিন কৰি দিলোঁ। এইবিলাক এনেকৈ থৈছোঁ, এইবিলাক মানে চাফ কৰিলোঁ গোটেই, আৰু ৱালবোৰত এনেকৈ ৰাখি দিলোঁ। আৰু এইবিলাক গোটেই মুচিলোঁ, পূৰা গোটেই ক্লিন কৰি ল'লোঁ। এইবিলাক যিমান আছিল মকৰা জালি গোটেইবিলাক চাফ কৰিছোঁ। আৰু কালিলৈকে কৰিম এইটো ৰুম কৰিব লাগিব কালি। এইফালে বহুত লেতেৰা হৈছে, এইটো মকৰা জাল কিবা কিবি বহুত আছে, এইটো চাফ কৰিম কালি। আৰু এইটো চাফ কৰিম, এই দুটা চাফ কৰিম। আৰু তাৰপিছত মই এইবিলাক পৰ্দাবিলাক ধুব লাগিব, আৰু ৰুমটো মুচিব লাগিব, এইটো আৰু সেইটো, এইকেইটা ৰুম মুচিব লাগিব। আৰু বেলেগ একো নাই আৰু কাম। তো গাইজ, ভিডিঅ'টো ইয়াতে সামৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ভিডিঅ'টো ইয়াতে সামৰোঁ। কালিলৈ নতুন এটা ব্লগ লৈ সকলোৰে ওচৰত আহি যাম। তেতিয়ালৈকে বাই গাইজ।